হেল্প আসাম পৰিয়ালটিৰ এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমাৰ টপিকটো হৈছে আপোনাৰ মোবাইল বা কম্পিউটাৰ সহায়ত নতুন ভোটাৰ কাৰ্ড বা আপোনাৰ যদি ভোটাৰ কাৰ্ডটো হেৰাইছে সেই ভোটাৰ কাৰ্ডটো আপুনি কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ আপোনাক দেখুৱাই যাম। তো বন্ধুসকল, আজি এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু চেনেলটো যিহেতু নতুন চেনেল, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, আহক আজি এই ধামাকা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰি দিয়ক NVSP। NVSP সাৰ্চ কৰি দিয়াৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। ডাউনলোড ই-এপিক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ফোনটোত এনেকুৱা এটা পেজ খোল খাব। তাতে লিখা আছে ডাউনলোড ই-এপিক কাৰ্ড। কিছু সময় ৰ'ব লাগিব। তাৰপিছত ইয়াৰ চাৰ্টখন আহি গৈছে। ইয়াত ফাৰ্ষ্ট যিটো অপশ্যন আছে ই-এপিক ডাউনলোড বুলি, তাত আপোনালোকে ক্লিক কৰি দিয়ক। তো বন্ধুসকল, এইডোখৰতে এটা মন কৰিবলগীয়া কথা, বাবে আপোনালোকৰ NVSP এটা ID থাকিব লাগিব। আৰু যদি আইডিটো খুলিব নোৱাৰে, মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, লিংকটোত ক্লিক কৰি পেলাই আইডিটো কেনেকৈ খুলিব লাগে চাই ল'ব। মোৰ বন্ধুসকল, আইডিটো আগতে বনাই থোৱা আছে, গতিকে মই আগৰ আইডিটো লগ ইন কৰিব খুজিছোঁ আৰু ইয়াত কেপচাটো টাইপ কৰি দিছোঁ। কেপচাটো টাইপ কৰাৰ পিছত লগ ইন অপশ্যনত ক্লিক কৰি দিলোঁ। তো বন্ধুসকল, এতিয়া লগ ইন হৈ গুচি গ'ল। তাৰপিছত ফাৰ্ষ্ট যিটো অপশ্যন আহিছে ই-এপিক ডাউনলোডত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা, যদি আপোনালোকে ইপিক নম্বৰটো দি ডাউনলোড কৰিব খুজিছে তেতিয়াহ'লে ইপিক নম্বৰটো দিব পাৰে, আৰু যদি ৰেফাৰেঞ্চ নাম্বাৰটো দি পেলাই ডাউনলোড কৰিব খুজিছে তেতিয়া আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো দিব লাগিব। তো বন্ধুসকল, মই যিহেতু এপিক নম্বৰ দি পেলাই ডাউনলোড কৰিম, গতিকে মই ইয়াত এপিক নম্বৰটো টাইপ কৰি দিছোঁ। এপিক নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিব লাগিব। তো মই আসাম চিলেক্ট কৰি দিছোঁ। আসাম চিলেক্ট কৰি চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিলোঁ। তো বন্ধুসকল, এইটো নম্বৰত যেটা ভোটাৰ কাৰ্ড ৰেজিষ্টাৰ হৈ থাকে, মোৰ বৰ্তমান এজনৰে ৰেজিষ্টাৰ হৈ আছে, তো এই ব্যক্তিজনক চিলেক্ট কৰি ল'লোঁ। তো বন্ধুসকল, এতিয়া কি কৰিব লাগিব, ৰেজিষ্টাৰ্ড যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইলটোলৈ চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব লাগিব, আৰু সেই মোবাইলটোলৈ এটি OTP আহিব, আৰু সেই OTPটো ইয়াত পেষ্ট কৰিব লাগিব। তো বন্ধুসকল, বৰ্তমান মোৰ মোবাইললৈ OTPটো আহিছে, আৰু OTPটো মই ইয়াত পেষ্ট কৰিব বিচাৰিছোঁ। মই OTPটো পেষ্ট কৰি দিলোঁ আৰু লগতে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিলোঁ। ভেৰিফাইড ক্লিক কৰাৰ পিছত দেখিলে আপোনালোকে OTP ভেৰিফিকেশ্যন ডান ছাকচেছফুলি। তো বন্ধুসকল, ইয়াতে এটা কেপচা আছে, কেপচাটোত আপোনালোকে টাইপ কৰিব লাগিব। কেপচাটো টাইপ কৰি দিয়াৰ পিছত ডাউনলোড ই-এপিকত আপোনালোকে ক্লিক কৰি দিয়ক। ইয়াতে কিছু সময় আপোনালোকে ৰ'ব লাগিব। তো বন্ধুসকল, এতিয়া আপোনালোকৰ ভোটাৰ কাৰ্ডটো আপোনালোকৰ কম্পিউটাৰ বা মোবাইলত ডাউনলোড হৈ যাব। তো বন্ধুসকল, মোৰ ভোটাৰ কাৰ্ডটো ডাউনলোড হৈ গৈছে আৰু মই সেই ভোটাৰ কাৰ্ডটো অ'পেন কৰি দিছোঁ। আৰু বন্ধুসকল, মোৰ ভোটাৰ কাৰ্ডটো বৰ্তমান অ'পেন হৈ গৈছে। তো বন্ধুসকল, আপোনালোকে এনেকৈ আপোনালোকৰ মোবাইল বা কম্পিউটাৰত ভোটাৰ কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনালোকৰ ভোটাৰ কাৰ্ডটো হেৰাইছেও, তথাপিও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো ভিডিঅ'টোৰ পৰা আজি যদি আপোনালোকে কিবা এটা শিকিব পাৰিলে বা জানিব পাৰিলে, বন্ধুসকল প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ আপোনাৰ লগতে আপোনালোকৰ লগৰ কোনোবা 10জনৰ উপকাৰ হ'ব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। তো বন্ধুসকল, আজিলৈ